एटू आसलते प्रमोद बड़ो RSSर ऊचरत आठू गारिছে। শিলাদিত্য হৈছে এটা মহাপাগল কৰি যাম। শিলাদিত্য আসলতে পাগল যে হৈছে এটু কথা খাটাং। বিভিন্ন সময়ত কোনোবাই যদি সাম্প্ৰদায়িক মন্তব্য কৰে এই বিজেপি চৰকাৰে জেলত ভৰাই থয়, কিন্তু শিলাদিত্য নামৰ এই পাগলটোই তেওঁলোকৰ দলৰে এজন ব্যক্তি তেখেতে যে ইমান দিনৰ পৰা সাম্প্ৰদায়িক সংঘৰ্ষ লগোৱাৰ কাৰণে বিভিন্ন সময়ত সাম্প্ৰদায়িক মন্তব্য দি আছে, তেখেতক কিয় এৰেষ্ট কৰিবলৈ সাহস নাপায়? আমি হকিয়াই দিছোঁ শিলাদিত্য দেৱক। বিজেপি চৰকাৰ কিন্তু গোটেই বছৰ কিন্তু অসমত বা ভাৰতবৰ্ষত নাথাকে। আজি আমি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চুমুকৈ আমচুৰ বাক্সা জিলা সমিতিৰ অন্তৰ্গত আজি আমি ৰৌমাৰীত উপস্থিত হৈছিলোঁ। ৰৌমাৰীত আজি আমি উপস্থিত হৈ আমি গোৰেশ্বৰ আঞ্চলিক নামে এখনি শক্তিশালী আঞ্চলিক সমিতি গঠন কৰিলোঁ আৰু এই আঞ্চলিক সমিতি ৬৫জন সদস্যৰে লৈ আমি আঞ্চলিক সমিতি গঠন কৰিলোঁ আৰু আশা ৰাখিছোঁ এই আঞ্চলিক সমিতিৰ দ্বাৰাই এইখন অঞ্চলৰ যিবোৰ সমস্যা আছে সামাজিক অৰ্থনৈতিক তাৰপিছত শৈক্ষিক যিবোৰ সমস্যা আছে সামগ্ৰিকভাৱে এই সমস্যাসমূহৰ ওপৰত আগন্তুক দিনত কাম কৰি যাব বুলি আমি আশা ৰাখিছোঁ। আৰু বিশেষ কৰি আমাৰ সংখ্যালঘুসকলৰ যিবোৰ সমস্যা হৈ আছে এই অঞ্চলত, হয়তো এই অঞ্চলত আমি দেখা পাইছোঁ ৰাস্তা ঘাটৰ খুবেই অভাৱ, ৰাস্তা ঘাট নাই, তাৰপিছত স্কুলৰ সমস্যা আছে আৰু বিশেষকৈ আমাৰ ছাত্ৰ ছাত্ৰীসকল যে ভালদৰে অধ্যয়ন কৰিব তাৰো কোনো ভাল এটা প্লেটফৰ্ম এই অঞ্চলত নাই। অতিকৈ দুখীয়া এইখন অঞ্চল। সেই হিচাপে আমি আশা কৰিছোঁ এই আমাৰ সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ যি নতুন আঞ্চলিক সমিতি, এই আঞ্চলিক সমিতিৰ উদ্যোগত এইবোৰ সমস্যা সামগ্ৰিকভাৱে যিবোৰ সমস্যা আছে এই সমস্যাসমূহ সমাধান কৰাৰ ক্ষেত্ৰত চৰকাৰৰ লগত আলাপ আলোচনাৰ জৰিয়তে হওক, গণতান্ত্ৰিক আন্দোলনৰ জৰিয়তে হওক সমস্যাসমূহ সমাধানৰ কাৰণে আগন্তুক দিনত চেষ্টা কৰি যাব। হয়তো ইতিমধ্যে গম পাইছে যে BTRত বিভিন্ন এৰিয়াত উচ্ছেদৰ যি জাননী চৰকাৰৰ ফালৰ পৰা দি থকা হৈছে, বন বিভাগৰ ফালৰ পৰা দি থকা হৈছে। হয়তো আমি আপোনালোকৰ ওচৰত ক'ব বিচাৰিছোঁ আপোনালোকৰ জৰিয়তে, হয়তো BTADত বা BTRত প্ৰমোদ বড়ো নেতৃত্বাধীন যি UPPL চৰকাৰ আহিলে, UPPL চৰকাৰ আগমুহূৰ্তত গাঁৱে ভূঞে যি মিটিং কৰিছিলে, মিটিঙত তেওঁলোকে কৈছিলে যে 2003 চনৰ পূৰ্বৰ পৰা যিসকল মানুহ বিভিন্ন জাতি জনগোষ্ঠীৰ যিসকল মানুহ এইখন BTRত বসবাস কৰি আছে প্ৰত্যেকজন নাগৰিকক ভূমিৰ অধিকাৰ দিয়া হ'ব আৰু কাৰো ভূমিৰ অধিকাৰ কৰ্তন কৰা নহ'ব। কল্যাণকামী ৰাষ্ট্ৰ বা ৰাজ্যৰ ভূমিৰ অধিকাৰ থাকিবই লাগিব। সেইকাৰণে আমি দেখা পাইছোঁ প্ৰমোদ বড়ো নেতৃত্বাধীন চৰকাৰ BTCত অহাৰ পিছৰ পৰা দেখা পাইছোঁ বিভিন্ন সময়ত উচ্ছেদৰ যি জাননী দিয়া হৈ আছে এই জাননীৰ আমি তীব্ৰ বিৰোধিতা কৰিছোঁ। ইতিমধ্যে আমি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নে বিভিন্ন সময়ত উচ্ছেদৰ বিৰুদ্ধে আন্দোলন কৰি আছোঁ। যোৱা 29 তাৰিখে আমি দিল্লীৰ যন্ত্ৰৰ মন্তৰতো আমি আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিছিলোঁ। ইতিমধ্যে আমি আন্দোলন কৰি আছোঁ আৰু অহাকালি আমাৰ গুৱাহাটীত আমাৰ মুখ্য কাৰ্যালয়ত আমাৰ BTADৰ যিকেইখন জিলা সমিতি আছে প্ৰত্যেকখন জিলা সমিতিৰ সভাপতি সাধাৰণ সম্পাদকৰ লগতে কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াসমূহক লৈ আমাৰ যি কেন্দ্ৰীয় সমিতিৰ সন্মানীয় সভাপতিয়ে ইতিমধ্যে জৰুৰী বৈঠকৰ আয়োজন কৰিছে। অহাকালি আমাৰ 2 বজাত গুৱাহাটীত আমাৰ জৰুৰী বৈঠক হ'ব আৰু এই বৈঠকত আমাৰ BTCৰ যিবোৰ উচ্ছেদৰ জাননী ইতিমধ্যে প্ৰেৰণ কৰি আছে আৰু সেই সম্পৰ্কে আমাৰ বিতংভাৱে আলোচনা হ'ব। আমি নিশ্চয় কৰি এই উচ্ছেদৰ বিৰোধিতা কৰি আমি অনাগত দিনত আন্দোলনৰ গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী আমি হাতত ল'ম আৰু তাৰ পিছত আৰু লগতে আমাৰ BTAD অঞ্চলৰ বিভিন্ন জিলাত বিভিন্ন মহকুমাত আমি এই অঞ্চলৰ বুদ্ধিজীৱীসকলক লগত লৈ আমি নাগৰিক সভা অনুষ্ঠিত কৰিম। তাৰ পিছত আমি আকৌ সিদ্ধান্ত ল'ম এই উচ্ছেদৰ বিৰুদ্ধে আৰু প্ৰমোদ বড়ো নেতৃত্বাধীন যি চৰকাৰ এই চৰকাৰৰ যি মহিমতালী আৰু এই চৰকাৰৰ যি শাসন ব্যৱস্থা এই শাসন ব্যৱস্থাৰ বিৰুদ্ধে আমি কেনেকুৱা ধৰণে আগবাঢ়ি যাব পাৰোঁ তাৰ বাবে আমি বিভিন্ন ধৰণৰ কাৰ্যসূচীৰ বাবে আমি অহাকালি সিদ্ধান্ত গ্ৰহণ কৰিম। এটু আসলতে প্ৰমোদ বড়ো RSSৰ ওচৰত আঁঠু গাৰিছে। RSSৰ নিৰ্দেশত আৰু বিজেপি চৰকাৰৰ নিৰ্দেশত এনেকুৱা কাম BTRত কৰিবলৈ গৈ আছে। ইলেকশ্যনৰ আগত যেতিয়া প্ৰতিশ্ৰুতি দিছিলে সেই প্ৰতিশ্ৰুতি কিয় ৰক্ষা কৰিব নোৱাৰে? এতিয়া
তেখেতে কওক যে মই প্ৰতিশ্ৰুতি দিছিলোঁ, প্ৰতিশ্ৰুতি আচলতে ৰক্ষা কৰিব পৰা নাই, মই প্ৰেছাৰত পৰিছোঁ, মোক RSSে প্ৰেছাৰ ক্ৰিয়েট কৰিছে, সেইকাৰণে মই উচ্ছেদ কৰিব লগা হৈছে। আৰু যিবোৰ অঞ্চলত আমি দেখা পাইছোঁ উচ্ছেদৰ জাননী জাৰি কৰিছে, যুগ যুগ বছৰ বছৰ ধৰি তেওঁলোকে সেইটো অঞ্চলত আছিলে। ইলেকশ্যনৰ আগত যিহেতু তেওঁলোকে কৈছিলে যে 2003 চনৰ পূৰ্বৰ পৰা যিসকল মানুহে বসবাস কৰি আছে তেওঁলোকক ভূমিৰ অধিকাৰ দিয়া হ'ব, ভূমি পাট্টা প্ৰদান কৰা হ'ব। কিন্তু আমি দেখা পাইছোঁ এতিয়া ওলোটাটো, এই ওলোটাটো কোনো পধ্যেই সহ্য কৰা নহ'ব। তেওঁলোকে যিহেতু সেই অঞ্চলত থাকি সেই অঞ্চলত লাইনৰ বিল তেওঁলোকে বহুত বছৰ ধৰি দি আছে। আৰু এনকে দৰংগাত যিসমূহ নটিচ ইছ্যু কৰিছে আমি দেখা পাইছোঁ, মইনাহাটী গাঁও বুলি উল্লেখ কৰিছে। মইনাহাটী গাঁও কোনখিনি? চৰকাৰেতো মাটি এতিয়ালৈকে কোনো জৰীপ কৰা নাই, তেওঁলোকে এতিয়ালৈকেতো কোনো ছাৰ্ভে কৰা নাই। ফৰেষ্টৰ লেণ্ড কোনখিনি? তেওঁলোকে প্ৰথমতে ছাৰ্ভে কৰক। তেওঁলোকে 50 বছৰ 60 বছৰ ধৰি সেই অঞ্চলত বসবাস কৰি আছে। আৰু 2003 চন যিহেতু আগৰ পৰাই কৈ আছে আৰু BTC চুক্তিত উল্লেখ আছে, তেতিয়াহ'লে 50-60 বছৰ ধৰি বসবাস কৰা সেই অঞ্চলৰ মানুহক কেনেকৈ উচ্ছেদ কৰিব? এইটো আচলতে গণতান্ত্ৰিক দেশত আচলতে স্বৈৰাচাৰী শাসন হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আৰু প্ৰমোদ বড়োৰ নেতৃত্বত BTCত চলি আছে বুলি আমি অভিযোগ উত্থাপন কৰিছোঁ। এতিয়াও কৈছোঁ, প্ৰমোদ বড়োই যদি এই উচ্ছেদ কাৰ্য বন্ধ নকৰে তীব্ৰ গণতান্ত্ৰিক আন্দোলন হ'ব আৰু আইনগতভাৱে আন্দোলন হ'ব। বৰ্দিকভাৱেও এই আমচুই আন্দোলন কৰিব, বিভিন্ন জাতি জনগোষ্ঠীৰ বিভিন্ন দল সংগঠনে আন্দোলন কৰিব। আমাৰ কথা স্পষ্ট, BTRত বিভিন্ন দল সংগঠন আছে, প্ৰত্যেকেই এই ইস্যুটোলৈ আন্দোলন কৰি আছে। আৰু এই আন্দোলন কৰাৰ পিছতো যদি BTC প্ৰশাসনে যদি উচ্ছেদ বন্ধ নকৰে তেতিয়াহ'লে তীব্ৰ গণতান্ত্ৰিক আন্দোলন আৰু হ'ব আৰু উচ্ছেদ কোনো পৰ্যায় মানি লোৱা নহ'ব। আমি আগতেও কৈছোঁ, বৰ্তমানেও কৈছোঁ, এতিয়াও কৈছোঁ, উচ্ছেদৰ পূৰ্বে সেই মানুহখিনিক পুনৰ সংস্থাপন কৰিব লাগিব। আৰু যদি পুনৰ সংস্থাপন নকৰি এজন মানুহক BTADৰ পৰা বা BTRৰ পৰা যদি উচ্ছেদ কৰে তেতিয়াহ'লে BTR প্ৰশাসনে তীব্ৰ গণতান্ত্ৰিক আন্দোলনৰ সন্মুখীন হ'ব লাগিব। লৈ আমি একো কথা ক'ব বিচৰা নাই, যেহেতু আপোনালোকে সুধিছে। শিলাদিত্য হৈছে এটা মহাপাগল। তেখেতক BJP চৰকাৰে তেখেতক এৰি দিছে যে তুমি পাগলামি কৰি থাকা, হিন্দু আৰু মুছলমানৰ মাজত সংঘাত লগাই থাকা আৰু আমি ইয়াতে পলিটিক্স কৰি যাম। শিলাদিত্য আচলতে পাগল যে হৈছে এইটো কথা খাটাং। আৰু এটা কথা স্পষ্ট কৰি দিছোঁ, বিভিন্ন সময়ত কোনোবাই যদি সাম্প্ৰদায়িক মন্তব্য কৰে এই BJP চৰকাৰে জেলত ভৰাই থয়। কিন্তু শিলাদিত্য নামৰ এই পাগলটোই তেওঁলোকৰ দলৰে এজন ব্যক্তি, তেখেতে যে ইমান দিনৰ পৰা সাম্প্ৰদায়িক সংঘৰ্ষ লগোৱাৰ কাৰণে বিভিন্ন সময়ত সাম্প্ৰদায়িক মন্তব্য দি আছে, তেখেতক কিয় এৰেষ্ট কৰিবলৈ সাহস নাপায়? হয়তো আমি ভাবিবলৈ বাধ্য হৈছোঁ তেওঁলোকৰ দলৰ কাৰণে কি আচলতে তেখেতক এৰেষ্ট কৰিবলৈ সাহস পোৱা নাই নেকি? আৰু তেখেতক এৰেষ্ট কৰিলে কি আচলতে BJP চৰকাৰৰ কিবা ক্ষতি হ'ব নেকি? আমি ভাবিবলৈ বাধ্য হৈছোঁ। আচলতে স্পষ্ট কথা, শিলাদিত্য নামৰ পাগলটোক BJP চৰকাৰে এৰি দিছে। তুমি বকি থাকা, আমি হিন্দু আৰু মুছলমানৰ মাজত ৰাজনীতি কৰি থাকিম, তুমি তেনেকৈ বকি থাকা, তোমাক আমি একো নকওঁ। হয়তো আমি সকীয়াই দিছোঁ শিলাদিত্য দেৱক। ইতিমধ্যে এটা মন্তব্য দিছে, আজানক লৈ মন্তব্য দিছে। তেখেতক আমি কৈছোঁ নেক্সট বাৰ যদি এনেকুৱা মন্তব্য দিয়ে শিলাদিত্যৰ বিৰুদ্ধে ইতিমধ্যে বিভিন্ন থানাত এজাহাৰ হৈছে, আমি এজাহাৰ আৰু দিম। BJP চৰকাৰ কিন্তু গোটেই বছৰ কিন্তু অসমত বা ভাৰতবৰ্ষত নাথাকে। সেই সময়ত কিন্তু এই কেছবিলাক কিন্তু আচলতে জাগি উঠিব, তেতিয়া কিন্তু গোটেই জীৱন তুমি কিন্তু জেলত থাকিব লাগিব। আৰু তোমাক সাৱধান কৰি দিছোঁ আজিৰ এই সংবাদ মাধ্যমৰ জৰিয়তে, তুমি যাতে এনেকুৱা মন্তব্য নিদিয়া আৰু অসমখনৰ যি হাতামপুৰুষীয়া যি ভাতৃত্ববোধ, এই ভাতৃত্ববোধ যাতে নষ্ট কৰাৰ কাৰণে তুমি যাতে কোনো ধৰণৰ ভূমিকা ইয়াৰ পিছত নলোৱা।